Hey guys, welcome back to my YouTube channel. So guys, আপোনালোকে গম পাইছে মই ক'ত আহিছোঁ। মই আহিছিলোঁ আইতাহঁতৰ তাত যোৱাকালি ভিডিঅ'ত আপোনালোকে দেখা পাইছে। So মই আজি ডে 5 হিচাপে ভিডিঅ' বনাম। মানে বনাম বুলি ভাবিছোঁ ৰাতিপুৱাই যি ৰ'দ দিছে মানে ঘৰৰ পৰা ওলাই যাব পৰা নাছিলোঁ। তো মই এতিয়া ভাবিছোঁ ভিডিঅ' বনাম বুলি। ভিডিঅ' বনাম মই অলপ খেতিৰ পিনে যাম এতিয়া। খেতিৰ পিনে গৈ কেনে কি কৰোঁ, কেনেকৈ কি খেতি আছে, কেনেকৈ ক'ত আছে, মই অলপ সেইবোৰ দেখাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। চ' গাইজ এতিয়া ঘৰৰ পৰা ওলাই গ'লোঁ আমি। চাব পাৰিছে কি ৰ'দ, এনেকুৱা ৰ'দ কি ভিডিঅ' বনাম কওকচোন গাইজ। গৈ আছিলোঁ খেতিৰ পিনে, তো দেখা পালোঁ ককা মোৰ এইটো হেৰি পাৰি আছে, মধুআম পাৰি আছিলে। ক'লে খাবি নেকি? মই খাই লওঁ, পাৰি আছিলে। চাব পাৰিছে ইয়াৰ কলি মধুৰাম, সেইটো আইতাই খাই আছে। ময়ো ভাবিলোঁ গছত উঠি পাৰি কেনে খাই দিওঁ। তো উঠি গ'লোঁ গছত, দেখা পাইছেই। প্ৰায় এক্সপিৰিয়েঞ্চ আছে এইবোৰ গছত উঠি থাকোঁ মাজে মাজে। পাই গ'লোঁ ডাঙৰ এটা মধুৰাম, সেইটো দি দিলোঁ। সেইটো চাই আছে আইতাহঁতে। আইতা ক'ব গ'লে মোৰ এইটো মোৰ মাৰ পেহী, মোৰ আইতা বুলিয়ে হয়, আইতাই হয়। খাব পাৰিছে, ডাঙৰ এটা মধুৰাম লৈ আহিলোঁ ওপৰৰ পৰা গৈ। চবাই চালে মধুৰাম চধুৰাম পাৰিলোঁ। খাব পাৰিলোঁ, মাছ মাৰিব গৈ আছে বৰশীলৈ। গৈ আহে মাছ মাৰিব। আমাৰ গৰু এইবোৰ ইয়াতে থাকে, চাহত থৈ দিছে। চবাই চাব পাৰিছে কি ধুনীয়া পুখুৰী, ইয়াত হাঁহ আছে, চাব পাৰিছে। চবাই চাব পাৰিছে, খেতিত আহি পাই গ'লোঁ। এতিয়া অলপ সোমাই লওঁ। এইটো চাওক গাইজ, এইটো কি চাল কোমোৰা গছত লাগিছে। এয়াই গাইজ, আৰু এইপিনে আছে ভাত কেৰেলা, এইবোৰ ভাত কেৰেলা লটকি আছে, চাব পাৰিছে। আৰু গৰুটো চাওক না কি ধুনীয়া গাইজ, মৰম লগা। আইতাই ক'লে ইয়াত বোলে বহুত জোক থাকে, তো অলপ বি কেয়াৰফুল একদম। তো চাই গৈ আছোঁ তলৰ পিনে। গাঁৱৰ এলেকা চাব পাৰিছে। আৰু এইটো আমাৰ ভাতকেৰেলা খেতি, সেইটো এটা চাল কোমোৰা খেতি। আৰু সেইপিনে দেখালোঁ এইটো ভাতকেৰেলা গছটো আমাৰ নহয়, এইটো বেলেগৰ হয়, আৰু এইটো আমাৰ হয়। চাব পাৰিছে ভাতকেৰেলা লাগিছে। সদায় ৰাতিপুৱা চিঙা হয় এইবোৰ, খেতিৰ বজাৰত যায় এইবোৰ ভাতকেৰেলা।
ফাইনেলি খেতিত আহি গ'লোঁ। খেতিটো মানে চাপৰতে এনেকৈ মই অলপ গোজা হৈ আছোঁ। মানে এতিয়া বোলে বৰ্তমান বোলে ভাতকেৰেলা, তাৰপিছত হেৰি কি জানি কয় এইটো, নামখিনি ইমান ভালকৈ নাজানো, ছাল কোমোৰা সেইবোৰ ৰুইছে। তো সেইবোৰে ৰুইছে, চাব পাৰিছে। আৰু গৰম, টিকা ফাটা গৰম। তো ভিডিঅ'টো চাব পাৰিছে। ভাতকেৰেলা খালেই হ'ল। গাইছ চাব পাৰিছে, কল, ভাতকেৰেলা গছৰ তলত কল। এনেকৈ চাইছেনে ক'ৰবাত? কিন্তু কলগছ আছে বেক চাইডে, চাই ল'ব পাৰে। কলটো কেইদিন পিছত খাব পাৰিব। আৰু এইটো চা কি মস্ত, চাব পাৰিছে গাইছ। এটা বস্তু চাব, এইটো ছোটা ডন নহয় মানে, তো এইটো আমাৰ চাং হয়, লোকেল চাং। তো ইয়াতে ভাইটিকেইটা বনাইছে, ইয়াত বহিবৰ কাৰণে, বহি গেম খেলে। ইয়াত 5G নেটৱৰ্ক পোৱা যায়। তো ইয়াতে বহিব ভাল, ধুনীয়া চাহ পৰি থাকে আৰু বতাহও আহি থাকে। তো ইয়াতে বহিলোঁ গৈ কেনে, ভিউ ধুনীয়া বহুত ইয়াৰ পৰা। চাব পাৰিছে, আপোনালোকক দেখা ৰ'ব ইয়াৰ ভিউটো কেনেকুৱা। ভিউ আছে, চ' গাইজ চাব পাৰিছে। ধুনীয়া একদম গাঁৱৰ পৰিৱেশটো এনেকৈ না। পৰিছে গাইজ, উঠা 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 উঠা, চাইছে গাইজ, উঠা পারবা না উঠা। গাইজ ফাইনেলি এয়াই আমাৰ গাঁও। এবাৰ খেতি চেতি কৰা নাই ইমান বোলে, ভাতকেৰেলা, ছাল কোমোৰা সেইবোৰে ৰুইছে। মিঠালাও সেইপিনে বোলে ৰুইছে। তো নাযাওঁ আৰু, ইমান ৰ'দ দিছে সেইপিনে। তো ভিডিঅ'টো ইমানকণে থাকিল আৰু। তো গাইজ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড গাইজ ছাপোৰ্ট কৰক। তো গাইজ বাই বাই।